बिजनीआव गोबां बिबांनि नकल सनानि अलंखारफोरजों लोगोसे सासे सुबुंखौ हमदों। बिजनीआव थानाय एक्सिस बेंकआव नकल सनानि अलंखारफोरखौ लानानै गल्ड लन लांनो फैनानै गोजा न'नि आलासि जानांबाय मनजित कर्मार मुंनि सासे सुबुङा। चिरां जिल्ला बिजनीआव दिनै सानजौफुनि समाव नकल सनानि अलंखारजों लोगोसे सासे सुबुंखौ हमदों बिजनी पुलिसा। धेमाजिनि मनजित कर्मकार मुंनि सुबुङा बिजनीआव थानाय एक्सिस बेंकआव नकल सनानि अलंखारफोरखौ लानानै गल्ड लन लांनो फैनानै पुलिसजों हमजाना गोजा न'नि आलासि जानांबाय। बेंकआव थानाय गावनि एकाउन्टनिफ्राय नकल सनाजों 9,60,000 रांनि गल्ड लन नागिरदोंमोन। नाथाय बेंकनि मावग्रा सुबुङा सनाखौ आनजाद खालामना नंखाय फोरमान मोननानै पुलिसनो खौरां हरखोमाना जायगायावनो सुबुंखौ पुलिसा हमफैनो हायो। नाथाय नकल सनानि अलंखाराव नंगुबै सना बायदि हलमार्क थानाया बेवहाय बयखौबो सोमोनांहोदों। थारैनो बेखौ नोजोर लाखिनानै माखासे दुथां सुबुंफोरा सरासनस्रा सुबुंफोरखौ बेबायदिनो थगायबाय थाबोनाया बे समाव सोराङाव फैदों। তুমি দেখোন 2 নম্বরে হোনা লই আইছা গোটেখিনি হ্যাঁ আপনি আপনি লতারে ভুয়া লতা জড়িত না আপনি ভুয়া লতা জড়িত নাকি আপনি আগতে কেইবার এরেস্ট হয়েছিল আপনি আহিছিল তোমালোকে ফরমান এই ইয়াৰ আগত 2 নম্বরে লোকাল লগত জড়িত আছে ন হ্যাঁ কথাটো শুনি পেলাই মই আইডেন্টিফাই কৰিব আহিলোঁ ব্যক্তিজনক চালোঁ এইজন ব্যক্তি আছিলে মনোজিত কৰ্মকাৰ। মই জনাত যদি ভুল হোৱা নাই ঘৰ হৈছে ধেমাজিত। তাৰ যমজ ভাই তাৰ ভায়েকৰ নাম আছিলে আপোনাৰ অভিজিত কৰ্মকাৰ। তো এই দুয়ো ভায়েকে বিশেষকৈ বিভিন্ন ধৰণৰ 2 নম্বৰীৰ লগত জড়িত আৰু বিশেষকৈ অসমত যে ভুৱা লটাৰী পাতি আছে বিভিন্ন ঠাইত সেই লটাৰী সংক্ৰান্তীয় আপোনালোকে যদি থানাত গোচৰবিলাক লয় তেওঁলোকে ইতিমধ্যে জেল খোৱা মানুহ। তো এনেকুৱা মানুহৰ পৰা সাৱধান হ'ব লাগে। কিন্তু এটা প্ৰশ্ন হয় যে তাতে 2 নম্বৰী হন কিন্তু হলমাৰ্কৰ চিম্বলটো ক'ৰ পৰা আহিলে? হলমাৰ্কটো কি সূচাইছে? এটা স্বীকৃতিপ্ৰাপ্ত একটা যে সোণৰ এটা পৰিচয় পত্ৰ যদি হলমাৰ্ক তাতে থাকে 2 নম্বৰী সোণাত মানুহ কাক বিশ্বাস কৰিব? এই ক'ৰ পৰা হলমাৰ্কটো তাৰে মাৰিলে সেইটোও কিন্তু তদন্তৰ আওতাত আনিব লাগে। এটা বস্তু হলে অভিজ্ঞতা এক্সপেৰিয়েন্স ৰাস্তা ঘাটত পালে ধৰিব পাৰিম এই হাফটো এনে জঙ্গলত দেখা পালে ধৰিব পাৰিম জঙ্গলত ধৰি দেখি জানো তো কি আনিছিল তুমি? কি আনিছিল আপুনি? হ্যাঁ মই কোনো নাই কি আনিছিল? কি আনিছিল? এইটো নকলি বুলি কৈছে যে 2 নম্বৰী হোনা মই দোকানৰ পৰা কিনিছিলো দোকানীয়ে মোক খাবিলে কোন দোকানৰ পৰা কোন দোকানৰ পৰা লৈছে? হ্যাঁ